নমস্কাৰ মোৰ প্ৰিয় দৰ্শক, আহকচোন আজি মই এটা কথা পাতোঁ আপোনালোকৰ লগত। চৰকাৰে যে আমাক গছপুলি ৰুবৰ বাবে যিটো আঁচনি দিছে, অমৃত বৃক্ষ আন্দোলন সেইটো, আৰু সেয়াত আমি গছপুলিবোৰ ৰুইছোঁ আৰু GPS মেপ কেমেৰা ফটো তুলিব লাগে আৰু তাত ফটো তুলি থ'ব লাগিব প্ৰথমতে। আৰু ফটো তুলি থোৱাৰ পিছতে আপোনালোকে এইটো লিংকত গৈ আপোনালোকে ফটো দিব পাৰিব। মই জনা বহুত মহিলাই এতিয়াও ফটো দিব আপলোড কৰিব পৰা নাই, বহুত লিংক খোলা নাই। সেইবাবে মই এটা লিংক আপোনালোকৰ মাজত এৰি দিছোঁ। সেই লিংকটোত আপোনালোকে ফটো আপলোড কৰিব পাৰিব সহজভাৱে, আৰু এই লিংকটো আপোনালোকৰ 24 ঘণ্টাই খোলা আছে। আজি কেইবাদিনো হ'ল আপোনালোকে এই লিংকটো বিচাৰি পোৱা নাই চাগে, মই এতিয়া বিচাৰি পিনে আপোনালোকক দিছোঁ। আপোনালোকে কৰি চাওকচোন, কৰিব পাৰিব নিশ্চয়। আৰু কেনেকৈ কৰিব লাগে মই এটা ভিডিঅ' আপোনালোকৰ ওপৰত দাঙি ধৰিছোঁ, সেই ভিডিঅ'টো আপোনালোকে চাই কৰি যাবচোন। প্ৰথম আপোনালোকে গুগলত যাব। গুগলত গৈ আপোনালোকে চাৰ্চত আপোনালোকে পেষ্ট কৰি পিনে যিটো লিংক লৈছিলে সেইটো চাৰ্চ কৰিব, আৰু চাৰ্চ কৰাৰ পিছত দেখিব অলপ নেটৰ প্ৰব্লেম হ'লে ৰৈ ল'ব লাগিব, আৰু দেখিব আপোনালোকৰ এনেদৰে আহিছে। আৰু আহোঁতে ওপৰৰ 3টা আঁচত পিটিকিলে আপোনালোক এনেদৰে আহিব, আৰু তাতে লগ ইন পিটিকিব লাগিব। আৰু লগ ইনত পিটিকাৰ পিছত আপোনালোকৰ নেটৰ প্ৰব্লেম হ'লে এনেদৰে আহিব, আৰু অলপ দেৰি ৰোৱাৰ পিছত আপোনালোকৰ এনেদৰে যিখন ফৰ্ম আহিব, ফৰ্মখনত মোবাইল নাম্বাৰ দিব। আপোনালোকে প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰা মোবাইল নাম্বাৰটো, তাৰপিছত দিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো। আপোনালোকে এবাৰ যি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই নাম্বাৰটো দিব, নহ'লে OTP দি কৰিব। OTP দি কৰাৰ পিছত আপোনালোকৰ এনেকৈ এখন লিষ্ট আহিব। ইয়াতে আপলোড ইমেজটো আপোনালোকে চুই দিব। চুই দিলে আপোনালোকৰ এনেদৰে প্লেন নেম আহিব। প্লেন নেমত আপোনালোকে যি গছ ৰুইছে সেই গছজোপাৰ নাম আপোনালোকে বিচাৰি তাত পেষ্ট কৰি লিখি দিব, আৰু লিখাৰ পিছতে আপোনালোকৰ এনেদৰে আকৌ চইচ ফাইলটো আপোনালোকে চুই দিব। চইচ ফাইলটো চুই দিয়াৰ লগে লগে আপোনালোকৰ ফটো আহিব, আৰু আপোনালোকৰ যিখন দিবলগীয়া ফটো দিলে আকৌ দ্বিতীয়খন দিবলৈ সময়ত আপলোড আনাডাৰটো চুই দিয়াৰ পিছতে আপোনালোকৰ এনেদৰে আকৌ গছৰ নামবোৰ আহিব। আপোনালোকে চইচ কৰি আকৌ গছৰ নাম দিব। নাম দিয়াৰ পিছতে আকৌ আপোনালোকে চইচ ফাইলটো আকৌ টিপি দিব। টিপি দিয়াৰ পিছতে আপোনালোকে আকৌ ফটো কপি আপোনালোকে যিখন লোকেশ্যন দি ফটো মাৰিছিলে সেই ফটোখন দিয়াৰ পিছতে আপোনালোকে ছাবমিট কৰিব। ছাবমিট কৰি আকৌ বেক কৰিব। বেক কৰাত আপোনালোকৰ এনেদৰে দেখিব ডাউনলোড চাৰ্টিফিকেটখন আকৌ আপোনালোকে যিটো অপশ্যন পিটিকি দিব। পিটিকি দিয়াৰ পিছত আপোনালোকৰ এই চাৰ্টিফিকেটখন ডাউনলোড হৈ আহি যাব। ধন্যবাদ।